guys, welcome back to my channel and welcome to another vlog. আৰু আজি মই প্ৰথমতে সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া মই মামাৰ ঘৰলৈ যাম আৰু সেইকাৰণে এইটো হৈছে আউটফিট অফ দ্য ডে OOTD বুলি যে কয় সেইটোৱে আৰু চ' চলো দেউতাৰ লগত যাবলৈ মই ওলালোঁ আৰু মা আগতেই গ'ল চ' এতিয়া স্কুটিত অকল দেউতা আৰু মই যাম সেইকাৰণে মই হেলমেটটো পিন্ধি লৈছোঁ এণ্ড ৱেলকাম টু যোৰহাট মই মামাৰ ঘৰ পালোহি কিন্তু বহাগ বিহু মানে জেতুকা মেইন চ' এতিয়া মানে মই জেতুকা আনিবলৈ দিছোঁ যাতে মই লগাব পাৰোঁ আৰু জেতুকা নহ'লে বিহুটো সদায় আধৰুৱা সকলোৱে জানি দেখাম দেখিছো ঢেৰ হুঁচৰি আহিছে মই লগাবলৈ আকৌ কোমল পাত খিনি আনে আগটো চাহ আগটো বৰ ধুনীয়া কোমল পাত চ' জেতুকা লগাবৰ কাৰণে মই এইখিনি পিচিব লাগিব এয়া হৈছে চাহ আৰু চাহটো মেইন হয় সকলোৰে বাবে কিন্তু মই ইমান ভাল নাপাওঁ চাহ খাই হ'লেও দেখিছে নহয় পিঠা পনা জলপানো খাই ল'লোঁ ভোক লাগিছিল বাই দ্য ৱে জেতুকা গোন্ধটো কোনে কোনে ভাল পাওঁ মোক ক'বা দেই মোৰ কিন্তু বিৰাট ভাল লাগে কিন্তু ল'ৰাবিলাকে ইমান ভাল নাপায় মই কিন্তু বহুত ভাল পাওঁ দেই ছোৱালীবিলাকেতো ভাল পায়ে বাৰু হাই বুলি কোৱা চবে কৈ দিয়া অহ কি বম্বাষ্টিক আই চাইড দিছা তুমি হেপী বিহু বুলি কৈ দিয়া এয়া ৰাতিৰ খানা গোটেই ক্লিপটো দেখাব পৰা নাই চ' কি বনাইছে দেখাই দিছো হুঁচৰি আহি পালেহি দেই এই বহাগৰ প্ৰথম হুঁচৰি দলটো ভিডিঅ' কলৰ পৰাও চাই আছে গাইছ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এয়া ঈশ্বৰৰ ওচৰত সেৱা কৰিছোঁ যাতে সকলো ভালে যায় সকলোৰে ভাল যায় এই বছৰটো এনেকেতো কয়নে হ'ব দিয়া সেৱাটো আশীৰ্বাদ দিয়া এই চেলেৰিটো ঘূৰি লয় এই মানুহজনীয়ে মোক খালে আৰু কলিজাটো ৰঙালী বিহুৰ শুভেচ্ছা থাকিল একো নহয় আমি চবে ঘৰৰ মানুহ একো নহয় সেয়া দিয়া হ'ব হাই এয়া মই ওলাইছোঁ সকলোৰে ঘৰ যাবলৈ যাতে মই সকলোকে সেৱা কৰিব পাৰোঁ এতিয়া মই সকলো ওচৰৰ মামীহঁতৰ ঘৰত যাম সেৱা কৰিবলৈ ডাঙৰৰ সেৱা কৰাটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এই ব্লেছিংছবোৰৰ কাৰণেই আমাৰ জীৱনটো সুন্দৰ হয় তোমালৈ থাকিম ইয়াত কয় ইয়াত শুভেচ্ছা থাকিল বুলি কৈ দিয়া আশীৰ্বাদ দিয়া সকলোৰে ঘৰত যোৱা ক্লিপছ দেখাব পৰা নাই যিহেতু বেয়া লাগে অলপ দেখাব চেষ্টা কৰিছোঁ আৰু অ' মামী
হয় ঐ হৈ হাই কেনেকুৱা তোমাৰ খবৰ কিনো তোমাক মই বিহুত লগ কৰিম বুলি কৈছিলো না আহি গ'লো হাই গাইজ মোৰ হাইটো একদম বেয়া লাগিছে ইমান ৰ'দ দিছে যদিও আমি মানে হ'লেও আহিছোঁ ফটো উঠিবলৈ মানে আমি মানে হেৰি চবৰে ঘৰলৈ গ'লোঁ হ'লেও আমি কিন্তু বেয়া ৰ'দ দিছে দেই হ'লেও ফটো উঠিবলৈ আহিছোঁ ডেডিকেশ্যন এই ৰাতিৰ খানাৰ আয়োজন কৰি আছে মই ক্লিপছ লৈছোঁ চবেই অলপ উইয়াৰ্ডো পাইছে বাৰু গাইজ মই বহুত ষ্ট্ৰং হয় দেই দেখিছেনে ইটা দাঙি আনিছোঁ জাষ্ট কিডিং মই মানে জাষ্ট সহায় কৰি দিছোঁ মামীক ৰাতি মানে বাহিৰত খানা বনাব তো তাৰ কাৰণে যি মানে বস্তু লাগে প্ৰিপেৰেশ্যন মানে হেল্প কৰি দিছোঁ বস্তুবোৰ আনিবলৈ চ' ৰাতিৰ খানাটো বাবুদাই বনাব এনেকৈ বাহিৰত খানা খোৱাৰ আমেজটো বহুত বেলেগ কিন্তু বাহিৰত জুইত বনালে টেষ্টটোৱে বেলেগ হয় টু বি অনেষ্ট মাৰ লাগি দি পাইছোঁ বনোৱা কিন্তু বেলেগত বনাইছোঁ খানা মই এনেকৈ এঢুকা মাৰিছিলোঁ মই সেইটো ভবা নাই চ' এয়া ৰাতিৰ খানা গাইজ এয়া কচু মোৰ ফেভৰেট আৰু চিকেনো আছে মটনো আছে যিসকলে মটন নাখায় তেখেতসকলৰ কাৰণে চিকেন আৰু এয়া আলু ভাজি চব আছে দালিও আছে মই আকৌ চিকেন মটন দুয়োটাই খালোঁ খোৱাতে বল আৰু গাইজ খোৱাটো মেইন ইউ ন' আমি লাগি গ'লোঁ আনবক্সিং কৰিবলৈ এটা পাৰ্চেল আহিছিলে The kind of friend that I can never have platonically, and they don't know about what's going on behind the scenes. গাইজ আমি এতিয়া ফুৰিবলৈ যাওঁ হুলস্থুল লাগি গৈছে বস্তু বিচাৰি পোৱা নাই ধুনীয়া লাগিছে আকৌ মোক বাই বাই দেশতকৈ মোমাই ডাঙৰ নহয় নিশ্চয় শুনিছে চাগে এয়া আছে লাচিত বৰফুকন যোনে মোগলৰ পৰা অসমক ৰক্ষা কৰিছিল ইয়াতো আমি বিহু হুঁচৰি দল এটা পালোঁ আনএক্সপেক্টেডলি আৰু মজা লাগিলে চাই আজি আছে সকাম আৰু চবে তাৰে প্ৰিপাৰেশ্যন কৰি আছে মুখতে হাঁহি লৈ খুজি কৈ আহিছা মোকে জোকাবলৈ দেখি পৰে কলিজা এয়া হৈছে ৰাতিৰ খানা এইকেইদিন কণ্টিনিউৱাছ মাংসই হৈ আছে গাইজ दिस इज हाउ बिहू एंड्स एनो बेया लगिसे बारो स्टिल नेक्स्ट ब्लॉग में मिलते हैं बाय सब्सक्राइब लाइक शेयर दी करिबा से करिबा दे जदि ভাল লাগিছে চাই ओके बाय बाय